তো নমস্কাৰ বন্ধুসকল আৰু আজি আপোনালোকক মই মোবাইলৰ তিনিটা সেটিংছৰ কথা ক'ম যোন তিনিটা সেটিংছ বহুতে ইম্পৰ্টেন্ট আপোনাৰ মোবাইলত অন ৰখাটো আৰু এই সেটিংছ কেইটাৰ জৰিয়তে আপুনি বহুতে হেল্প পাব আপুনি যদি কেতিয়াবা মোবাইলটো কৰবাত হেৰাই যায় বা আপুনি মোবাইলটো কৰবাত পাহৰি আছে আপুনি মনত নাই ক'ত পাহৰি আছে তো যিকোনো এনেকুৱা ধৰণৰ সিচুৱেচনবোৰত আপোনাৰ এই সেটিংছবোৰে আপোনাক হেল্প কৰিব তো প্ৰথমতে মই সেটিংছ কেইটা আপোনাক দেখুৱাই দিওঁ আৰু ভালদৰে বুজাই দিম আজি ক'ত গৈ কোনবোৰ সেটিংছ আপোনালোকে অন কৰিব লাগিব তো বলক আজি ভিডিওটো তেতিয়ালে আমি আৰম্ভ কৰোঁ এতিয়া স্যাৰ ধৰি লওক এইটো মোৰ মোবাইলটো আৰু মোৰ মোবাইলটো এতিয়া লক হৈ আছে আপোনালোকে নিশ্চয় দেখি আছে মোবাইলটো লক হৈ আছে আৰু এতিয়া যদি মই এই মোবাইলটোৰ ডাটা অফ কৰিব বিচাৰো বা ফ্লাইট মোড কৰিব বিচাৰো যিকোনো কৰিব বিচাৰো তো মই এতিয়া কৰিব পাৰিম এতিয়া চাওক মই যদি এনেকৈ স্ক্ৰিনখন টানি দিওঁ তেতিয়ালে ইয়াতে নোটিফিকেশন বাৰটো ওলাই আহে আপোনাৰ যদি কিবা মেছেজ আহি থাকে ইয়াতে নাইবা আপোনাৰ কিবা হোৱাটছএপৰ মেছেজ আহিছে ফেচবুকৰ মেছেজ আহিছে সকলোবোৰ ইয়াতে আপোনাৰ আহি থাকিব তো এইটো এতিয়া যদি আপোনাৰ কোনো মোবাইলটো পালে তেতিয়া যদি আপোনালোকৰ ডাটা অফ কৰিব বিচাৰে সকলোবোৰ ডাটা অন কৰিব পাৰিব অফ কৰিব পাৰিব ৱাইফাই অন কৰিব পাৰিব ফ্লাইট মোড কৰিব পাৰিব আপোনাৰ লোকেশনটো যদি অন আছে অফ কৰি থব পাৰিব তো এইবোৰ কৰিব পাৰিব তো তেতিয়া আপুনি এই সেটিংছটো কেনেদৰে বন্ধ কৰিব তো মই আপোনাক দেখুৱাই দিছো আপুনি ডাইৰেক্ট সিম্পলি মোবাইলৰ সেটিংছলৈ যাব সেটিংছলৈ গলো আৰু এতিয়া আপুনি ইয়াতে বিচাৰিব নোটিফিকেশন কন্ট্ৰোল এণ্ড সেন্টাৰ আপুনি দেখিছে নোটিফিকেশন কন্ট্ৰোল এণ্ড সেন্টাৰ তো ইয়াতে ক্লিক কৰিব এটা কথা মনত ৰাখিব সকলোৰে মোবাইলত অলপ সেটিংছবোৰ বেলেগ ধৰণে থাকে কিন্তু আপুনি নোটিফিকেশন বাৰৰ সেটিংছতে এই সেটিংছটো পাব ভালদৰে বিচাৰি চালে তো ইয়াতে মই আহিলো নোটিফিকেশন কন্ট্ৰোল এণ্ড সেন্টাৰ তো ইয়াতে তলত আপোনালোকে দেখি আছে আইটেম শো অন দা লক স্ক্ৰিন আফটাৰ সুইপিং ডাউন তো মই ইয়াতে ক্লিক কৰিম এতিয়া তো ইয়াতে দেখিছে নোটিফিকেশন এইটো মোৰ অন হৈ আছে তো এতিয়া যদি মই এইটো অফ কৰি দিওঁ ইয়াৰ পিছত মোৰ সেই মোবাইলটো যদি লক হৈ যায় স্ক্ৰিনখন এটা ধৰি লওক মই মোবাইলখন স্ক্ৰিন লক কৰিলো আৰু এতিয়া মই যদি এই মোৰ নোটিফিকেশন বাৰটো লক অৱস্থাত যদি মই উলাব বিচাৰো তেতিয়ালে মই এতিয়া এইখন উলাই নাহিব এইখন এতিয়া আপোনাৰ শো নকৰিব এতিয়া যদি আপুনি মোবাইলটো কৰবাত পাহৰি আছে আপোনাৰ মোবাইলটো কিন্তু লক হৈ আছে তেতিয়ালে আপোনাৰ একো টেনশন নাই আপোনাৰ মোবাইলৰ ডাটা বা ফ্লাইট মোড একো কৰিব নোৱাৰিব বা আপোনাৰ মেছেজ বা আপোনাৰ যিকোনো কিবা নোটিফিকেশন আহিলে সেইবোৰ চাব নোৱাৰিব এইগল এইটো প্ৰথম সেটিং আৰু এতিয়া দুই নম্বৰ সেটিংটো হৈছে ফাইন্ড মাই ডিভাইস তো আপুনি এতিয়া মোৰ মোবাইলত দেখুৱাই দিছো আপুনি মোবাইলৰ সেটিংছত যাব সিম্পলি আৰু সেটিংছত যোৱাৰ পিছত মোৰ মোবাইলটো অলপ স্লো হৈ আছে ইয়াতে স্লো আহিছে তো ইয়াতে আপুনি সাৰ্চ বাৰত সিম্পলি টাইপ কৰিব ফাইন্ড মাই ডিভাইস আমরা দেখিলে ফাইন্ড মাই ডিভাইস আপোনাৰ এইটো অপশনটো দেখিছে ফাইন্ড মাই ডিভাইস তো আপুনি ইয়াতে যাব তো তাৰ পিছত আপুনি ইয়াতে সকলোৰে মোবাইলৰ মই প্ৰথমতে কৈছো সকলোৰে মোবাইলৰ সেটিংছবোৰ অলপ বেলেগ বেলেগ ধৰণৰ থাকে তো আপুনি বিচাৰিব অলপ ট্ৰাই কৰিব তো নেক্সট আপোনালোকে আহিব ইয়াতে ফাইন্ড মাই ডিভাইস লোকেশন ইজ অফ তো আপুনি ইয়াতে যাব তো আপুনি এইটো দেখিছে না আপুনি ফাইন্ড মাই ডিভাইস অন এই সেটিংছটো যদি আপোনাৰ অফ হৈ থাকে তেতিয়ালে আপুনি এটো অন কৰি দিব তেতিয়া আপুনি কি কৰিব পাৰিব আপোনাৰ ডিভাইসটো যদি আপোনাৰ কৰবাত হেৰাইছে তো আপুনি গুগলত সাৰ্চ কৰি আপুনি লোকেশনটো বিচাৰি উলিয়াব পাৰিব ইজিলি আৰু আপোনাৰ যদি লোকেশনটো অন হৈ থাকে তেতিয়ালে আপুনি ইজিলি আপোনাৰ মোবাইলটো মানে হেৰালে বিচাৰি উলিয়াব পাৰিব 3 নম্বৰ সেটিংছটো হৈছে বেকআপ এণ্ড ৰিসেট আৰু বেকআপ এণ্ড ৰিসেটটো একচুয়ালি যোনবিলাক ইউজাৰে মানে মোবাইল ব্যৱহাৰ কৰোতে মোবাইলত কিমান ইম্পৰ্টেন্ট ডাটাবোৰ সেভ কৰি ৰাখে তো হিয়তে যদি বেকআপ এণ্ড ইউজাৰৰ সেটিংছটো অন কৰি ৰাখে তো মোবাইলটো হেৰাৰ পিছতো সেইবোৰ ইৰেজ কৰিব পাৰিব নাইবা অনলাইন হিয়তে সেইবোৰ বেকআপ ল'ব পাৰিব তো মই সেটিংছটো মই এবাৰ দেখুৱাই দিছো এতিয়া আপুনি সেম প্ৰসেছ সিম্পলি আপুনি মোবাইলৰ সেটিংছলৈ যাব আৰু ইয়াতে আপুনি সাৰ্চ কৰিব নালাগে আপুনি যদি তললৈকে আহে ঠিক আছে ইয়াতে অলপ বিচাৰি পোৱাত তো আপুনি কি আপুনি যদি বিচাৰি নাপায় দেন আপুনি সিম্পলি সাৰ্চ কৰিব বেকআপ বুলি মই সাৰ্চ কৰোতে আহি গৈছে বেকআপ এণ্ড ৰিস্টোৰ তো এই অপচনটোত যাব বেকআপ এণ্ড ৰিস্টোৰ বেকআপ মাই ডাটা এই বেকআপ মাই ডাটাত যাব আপোনাৰ এই সেটিংছটো আপুনি অন ৰাখিব আৰু তেতিয়া কি হ'ব আপোনাৰ যদি ডাটাবোৰ
যদি ক্লাউডত আপুনি জমা হৈ থাকিব আৰু তেতিয়া আপুনি মোবাইলটো যদি হেৰাই যায় তেতিয়া আপুনি যদি কিবা ইম্পৰ্টেন্ট ডাটা থাকে সেইবোৰ কালেক্ট কৰিব পাৰিব প্লাছ আপুনি যদি ইৰেজ কৰিব বিচাৰে আপুনি সিম্পলি ইৰেজ কৰিব পাৰিব এতিয়া আপোনালোকে নিশ্চয় দেখিলে জানিলে বুজিলে আৰু শিকিলে তো এই তিনিটা সেটিংস মোবাইলত অন ৰখাটো বহুতে ইম্পৰ্টেন্ট আৰু আপুনি এইটো অন ৰাখিব তো দেন আপোনাৰ কেতিয়াবা যদি মোবাইলটো হেৰাই যায় বা আপুনি ক'ৰবাত পাহৰি আহে দেন আপুনি ইজিলি বিচাৰি উলিয়াব পাৰিব মানে মই এইটো নকওঁ যে 100% আপোনালোকৰ মোবাইলটো হেৰাই গ'লে পায়ে যাব কিন্তু 70% আপোনাৰ হেল্প কৰিব আপোনাৰ মোবাইলটো পোৱাত যদি এই তিনিটা সেটিংস আপোনাৰ অন হৈ থাকে তো মই ভাবো আজি ভিডিওটো বহুতে ইউজফুল আপোনালোকৰ কাৰণে আৰু যদি মোৰ চেনেলটো ভাল লাগে ভিডিওবোৰ চাই কিবা এটা শিকিব পাৰে দেন চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আজিকালি ইমানেই বাই বাই